পৃথিৱীৰ সকলোতকৈ ধুনীয়া হাতৰ আখৰ দেখা এগৰাকী ছোৱালী যিগৰাকী ছোৱালীৰ হাতৰ আখৰ ছপা কৰা আখৰৰ দৰেই সুন্দৰ যিগৰাকী ছোৱালীৰ হাতৰ আখৰ দেখিলে হাৰ মানিব কম্পিউটাৰেও আপুনি জানেনে ধুনীয়া হাতৰ আখৰ লিখা ছোৱালীগৰাকী কোন বাৰু শিক্ষা হৈছে এনে এক মাধ্যম যাৰ আধাৰত জীৱন গঢ় লৈ উঠে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় লৈ উঠে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয় আৰু শিক্ষাৰ অন্যতম প্ৰধান অংশ হ'ল হাতৰ আখৰ ভাল হাতৰ আখৰে প্ৰায় পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক আগুৱাই লৈ যায় শিক্ষকসকলেও ভাল হাতৰ আখৰৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰশংসা কৰে কিন্তু প্ৰতিজন ব্যক্তিৰ হাতৰ আখৰৰ ধৰণ বেলেগ বেলেগ কোনোবাই খুব ভালকৈ লিখিব পাৰে কোনোবাই আকৌ লিখিলে আখৰবোৰ ওপৰলৈ তললৈ বেকা হৈ পৰে আজি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো ছবিখনতকৈও ধুনীয়া হাতৰ আখৰ এগৰাকী নেপালী স্কুলীয়া ছাত্ৰীৰ হাতৰ আখৰক বিশ্বৰ আটাইতকৈ ধুনীয়া হাতৰ আখৰ বুলি প্ৰশংসা কৰা হৈছে সুন্দৰ হাতৰ আখৰ থকা ছোৱালীজনী প্ৰকৃতি মাল্য দেখাটো সমানেই ধুনীয়া সুন্দৰ হাতৰ আখৰেৰে শিৰোনাম দখল কৰিছে প্ৰকৃতিয়ে কেৱল সেয়াই নহয় তেওঁৰ হাতৰ আখৰৰ ওপৰত বিভিন্ন পৰীক্ষা নিৰীক্ষা আৰম্ভ হৈছে প্ৰথমে প্ৰকৃতিৰ অসাধাৰণ হাতৰ আখৰে নেপালৰ এজন ভদ্ৰলোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল আপলোড হৈ তেওঁ টেক্সটোৰ এখন ফটো তুলি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে আৰু কেইঘণ্টামানৰ ভিতৰতে ভাইৰেল হৈ পৰিল নেপাল চৰকাৰে প্ৰকৃতিৰ হাতৰ আখৰক স্বীকৃতি দিছে কোৱা হৈছে এয়াই নেপালৰ শ্ৰেষ্ঠ হাতৰ আখৰ নেপাল সশস্ত্ৰ বাহিনীয়েও তেওঁক বঁটা প্ৰদান কৰে ছচিয়েল মিডিয়াৰ বাবে এতিয়া তেওঁ সকলোৰে বাবে চেলিব্ৰিটি